হাই ফ্ৰেণ্ডছ, কি কৰিছা? তোমালোকৰ ভালনে? লস্কৰ কাৰ্টুন চাই আছানে নাই? চাই থাকিবা, ভাল পালে লাইক শ্বেয়াৰ কৰিবা আৰু নতুনকৈ হ'লে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিবা। ঐ ৰাধা, ঐ নিকিতা, তহঁত যাবিনে নাযাওঁ? যা যদি আবেলি একে ঠিক সময়ত আহি যাবি হা। স্কুলৰ পৰা আহি সোনকালে আহিবি, আমি যাম হা পথাৰলৈ। যাম আকৌ, কিয় নাযাম? ঐ শুনচোন, আমি পথাৰত যে কি জানা, ৰবাব টেঙা লৈ যাম দেই। ৰবাব টেঙা পথাৰত যে ৰবাব টেঙা খোৱাৰ একদম চখেই বেলেগ আৰু দেই, কি যে মজা লাগে। তো আজি আমাৰ যে ৰাতি নিমখ অলপ ল'বি, ফিৰিঙি জলকীয়া ল'লে একদম বিৰাট মজা লাগিব, একদম জ্বলা দি খাম বুজিছ। ঐ আমি তিনিজনী গ'লে এইটো নহ'ব, আমাৰ চুনুকণকো লৈ ল'বি হা। চুনুকণকো ল'বি, কাৰণ কিয় জানো, ল'ৰা এটা লাগে আৰু যিমানে যি নহওক, মানে কি আমি তিনিজনী গাভৰু ছোৱালী এতিয়া পথাৰত থাকিম, ল'ৰাটো হ'লে তেতিয়া ভাল হয় আৰু আমি তেতিয়া ভয় নকৰোঁ আৰু। হ'ব দে, এতিয়া কেইটা বজাত যাবি নহয়, মাক কৈ পেলাই যাম আৰু আবেলি 3টা বজাত যাবি নেকি? 3টা বজাতে যাম দে, হ'ব। এই কলপাতত হেৰি কৰি দিম হা। মানে কি জানো, গাটো কিবা কিবি লাগিছে ৰাতি 3টা বজাতে উঠিলে যে পূজাত যাবলৈ, এই ছট পূজাত যে নদী ঘাটত। হ'ব দে, এতিয়া আমি দুইজনী যাওঁ, তাৰপিছত 3টা বজাত আহিম আৰু হা। হ'ব দে, 3টা বজাত যাম আৰু মই দুইজনী আহিম আৰু তহঁতৰ ঘৰলৈ, তাৰপিছত আৰু সেই পথাৰলৈ যাম আৰু ৰবাব টেঙাটো কিন্তু পাৰি থৈ দিবি হা। খান পটাপট খান, জলকীয়া অকণমান দিবি হা। জলকীয়া অলপ সৰহকৈ দিবি, তেতিয়াহে খাই ভাল লাগিব। বাপেকে গোটেইকেইটা জলকীয়া দি দিছোঁ, ঘৰৰ পৰা অনা গোটেইকেইটা জলকীয়া, ফিৰিঙি জলকীয়াকেইটা একদম সানি দিছোঁ, খুব জ্বলা হ'ব। খালি এটা কথা, তহঁতৰ ৰাতিপুৱা দিগদাৰ নহ'লে হ'ল আৰু অহাকালি, বুজিলি? নহয় দে, মই ঘৰত ফিৰিঙি জলকীয়া খাওঁৱেই। আৰু কি জানো, আমাৰ ঘৰত ভোট জলকীয়াও আছে নহয়, ভোট জলকীয়া মই এটা খাই দিওঁ ভাতৰ লগত, গম পাওঁ। এটা কথা মন কৰিছনে, এইখিনিত যে আছে ল'ৰা এটা নহয়, ল'ৰা দুটা, ছোৱালী এজনী, সিহঁত অথনিৰ পৰা কি কৰি আছে বাৰু এইখিনিত? সিহঁতৰ মুখতেচোন জুই একুৰা চলি আছে। যতদূৰ সম্ভৱ সিহঁতে কি জানো, মাছ মাৰিছে, মাছ মাৰি আনি পেলাই মানে পিকনিক খাব আৰু এই পথাৰৰ এই ঘৰটোৰ কাণতে জুই জ্বলাই পেলাই চাগে হেৰি মাছ চাছ পুৰিছে, খাব আৰু। হয় দেই, সিহঁতে কিন্তু আমাৰ ফালে বৰকৈ চাই আছে, গম পাওঁ। সিহঁতেও চাগে লোভ লাগিছে, টেঙা দেখিলে আৰু কাৰ লোভ নালাগে। খান সানি হ'ল যদি আৰু কলপাতত ভগা আৰু খাওঁ আৰু একদম লোভ একদম লাগি গৈছে জানো, লোভৰ পানী পৰি গৈছেগৈ। ইজনী ৰাক্ষসনীজনী একদম ইমান লোভ লাগে তাই। ৰচোন আৰু অকণমান টেষ্ট কৰি চাওঁ, কিমান জ্বলা হৈছে, কিমান কি হৈছে, টেষ্ট কৰি লওঁ। খাইছোঁ ৰ, সঁচাকৈ ভাল লাগিছে এই কলপাতকেইখন দে আকৌ। পিকনিক খুৱাই 3টাকো দিবি নেকি অলপ অলপ? দিয় যদি ক আকৌ, মই 3খন পাত দি থৈ আহিমগৈ। নালাগে দেই, কি দৰকাৰ পৰিছে, সিহঁতে সিহঁতৰ ভাই খাই থাকক, আমি আমাৰ ভাই খাম। আৰু এটা কথা নহয়, চুনুকণক নানিলি কিয়? চুনুকণকতো আনিম বুলি কৈছিলি। সি নহ'লে আজিকালি বেয়াই লাগে, গম পাওঁ নে? আমাৰ তিনিজনী পাৰ্টনাৰ সিহে, সঁচাকৈ তাক লগত থাকিলে খুব ভাল লাগে, হয়নে নহয়? ওচৰলৈ দুইজনী চাপি আহচোন, কলপাত চলপাত নালাগে, বাচনতে খাম আৰু তিনিজনীয়ে। ইমান টেষ্টি হৈছে, ইমান ধুনীয়া লাগিছে। পথাৰত মানে একদম হেৰি ৰবাব টেঙা খোৱাৰ টেষ্টেই বেলেগ কিন্তু দেই, সঁচাকৈ বৰ ধুনীয়া লাগিছে, ইমান ধুনীয়া লাগিছে আৰু জ্বলা হৈছে, কাইলৈ আৰু দিগদাৰ নহ'লেহে ৰক্ষা আৰু। পটাপট খা, একদম এনেই হুলস্থুল কৰি পেলাই কথাবিলাক কৈ থাকে, কালি কিয় দিগদাৰ হ'ব? খা আকৌ, পটাপট খা। এইকেইটা চাগে লোভেই লাগিছে, গম পাওঁনে? আমি খোৱা দেখি পেলাই সিহঁতৰ চাগে লোভেই লাগিছে। ৰবাব টেঙা হয়, গম পাইছোঁ, ৰবাব টেঙা, বেলেগ টেঙাও নহয়। পথাৰত ৰবাব টেঙা খোৱা ৰ'দত আমি যেই বেলেগ। হ'ব আৰু ব'ল, খাই হ'ল যদি ব'ল আৰু এতিয়া যাওঁ আৰু ঘৰলৈ। গধূলি হ'ব, মাহঁতে আকৌ বিচাৰিব, মাক কৈ থৈ আহিছোঁ বাৰু। ৰচোন, এজনী ইমান কিয় উৎপাত কৰি থাকোঁ, ঘৰত কৈ থৈ আহিছোঁ নহয়। হ'ব আৰু যাম আৰু। নহয় সেই মানুহকেইটাই কেনেকৈ আমালৈ চাই আছে তই জাননে? মোৰ কিন্তু ভয় ভাৱে আহিছে, গম পাওঁ। ইমান দিনৰ পোহৰতে কিহৰ ভয়? আমিও তিনিজনী, সিহঁতো 3টা, লাগি যাম বাপেকে, কি ভাবিছে? তথাপিও বৌ আৰু হ'ল যদি সোনকালে যাওঁগৈ বৌ। এইজনী ইমান ভয়াতু, ধেৎ চালা, ইমান ভয় কৰিলে কেনেকৈ চলিবি পৃথিৱীখনত? আজিকালি ছোৱালী বুলি ক'লে তই জানইচোন আৰু চবেই চকু দিয়ে, কিন্তু সেই বুলি ছোৱালী বুলি আৰু তই তেনেকৈ থাকিলে নহ'ব। এতিয়া ল'ৰাৰ দৰে থাকিব লাগিব, ল'ৰাৰ দৰে কাম কৰিব লাগিব, গম পাওঁ। আৰু কোনোবাই এটেক কৰিব আহিলে আমিও এটেক কৰিম, সেইটোৱে কথা। হ'ব বৌ আৰু বৌ, হ'ল যদি বৌ আৰু বৌ। বৌ হ'ব দে, এইজনী বৰ ভয় খায় বৌ, নাথাকোঁ আৰু বৌ, হ'ব।